গাইস আজি আইছো গুৱাহাটী ইমান এক্সাইটেড হৈ আছো কবই পোৱা নাই পিছে আমাৰ আইতা মামা টোপনিত কবই পোৱা নাই পিছে আপোনালোকে ভিউটো মজা লওক কি ধুনীয়া লাগিছে বনাই আছে এয়া শিৱ মন্দিৰ চব কিমান ধুনীয়া প্ৰকৃতি আৰু ইমান ধুনীয়া চফাকে ৰাখিছে এয়া বুঢ়ীমাই মন্দিৰ আপোনালোকে দেখিছে চক গাইস ইমান ধুনীয়া লাগিছে আজি ফূৰ্তিত কবই পোৱা নাই গুৱাহাটী যিহেতু পালোহি মামাহঁতে ক'লে যে কামাখ্যা মন্দিৰতে সোমাই আহোঁ চ' আমি কামাখ্যা মন্দিৰ আহি গ'লোঁ চাওক কিমান ধুনীয়া লাগিছে গাইজ আপোনালোকে জাষ্ট ভিডিঅ'টো চাই এনজয় কৰক যোনে যোনে গুৱাহাটী আহিছে কিন্তু কামাখ্যা মন্দিৰ সোমোৱা নাই চ' সোমাবহি কিমান ধুনীয়া হয় আপোনালোকে সোমাইহে গম পাব গাইজ আমি পালোহি জাষ্ট গাড়ীখন এতিয়া পাৰ্ক কৰিব পাৰ্ক কৰাৰ পিছত আমি যাম
গাইজ দোকানবোৰ চাওক। আমি ফুল ইয়াতে লৈ লৈছোঁ, যিহেতু ওপৰলৈ গৈ নেপাবও পাওঁ, কি ঠিক ইয়াতে লৈ লৈছোঁ। আৰু এটা কথা, আপোনালোকে চেনেল দোকানখনৰ ভিতৰতো থ'ব পাৰে। So let's go guys. মানুহ চব ইমান বেছি, আজিৰ দিনটোত বোলে কমহে আৰুহে আহে বোলে। এয়া আমি চাকি আৰু ধূপ জ্বলাবলৈ আহিলোঁ। আমি অলপ ইয়াতে বহি পিনি এনজয় কৰি ভিউটো চাম বুলি ভাবিছোঁ। এইফালে চব কিমান পাৰ চাই ছাগলী, এইফালে লাইন পাতি আছে। আমি ইয়াত যিহেতু সোমাব নহ'লে, আকৌ আহিম চাগে ইয়াত লাইন পাতিবলৈ। আমাৰ ছাগলী নহয় হয় ন, জাতটো বেলেগ, জাতটো বেলেগ। হা বহুত বুঢ়া চাগে, নহয় এইটো ৰামটো নেকি, ৰাম ছাগলী। কাণকেইখন চব আমি শ্বপিং মলত সোমাইছোঁ। এয়া গাইজ, আমি শ্বপিং মলৰ পৰা ওলালোঁ। বেছি ভিডিঅ' কৰা নহ'লে,